বিয়া ঘৰ একেবাৰে ঘৰ নিচিনাহে হৈছে আৰু গোটেইখন একেবাৰে উদলি মুদলি হৈ পৰিছে আৰু সি ঘৰ ছোৱালী ঘৰ আহিছে আৰু কিমান ভাল লাগিছে বটি মনটো ভাল লাগিছে আমাৰ শাহুমাৰ কথা কৈছো সৌজিয়াক আহিব বোলে আৰু গোটেইখন একেবাৰে কালি কমটি দি পিয়ালি মুখতে এডোখৰতে বহি পিনি চাই আছিলে আৰু একদম ভাতকেইটা একদম খাবলৈ নাযায়হে নাযায় চেৰিলৈ নাযায় নহয় একদম বোলে সৌভনী আহিছে মই তাই আহিব তাৰ লগতে খামগে এডোখৰতে বহি চাই আছে আৰু সৌভনী বাইদেউ হাততে সেই ডাঙৰভনী বাইদেউ দি পঠিয়ালে শাক পাচলি গোটেইখন একেবাৰে চাউলে পাতে গোটেইখন দি পঠিয়াইছে আৰু আলহীয়ে খাব পৰাকৈ দি পঠিয়াইছে আৰু গম পাই নহয় আকৌ ঘৰখনত খাবলৈ নোজোৰে বুলি ভালে কৰিলে পাই মোৰ আকৌ ডাঙৰভনী বাইদেউজনী ভাল লাগে কিন্তু সৌভনী বাইদেউজনী অকণমান কেঁচা খেলি টাইপৰ আকৌ পাই বৰ কেঁচকে ধৰে আকৌ চাউল কেইটামান ভালকে জাৰি ল'বা ধান দেখিলো সেইটো কাৰণে জাৰি পেলাওঁ কালি সেই খাবলৈ নোজুৰিছিলেই নহয় মলহ কেইটামান আছিলে আৰু সেইকেইটাকে একদম বাচি কুচি আৰু বনালো আৰু আলহীলে তাৰপিছত এতিয়া আকৌ সেই ডাঙৰভনী বাইদেউ দি পঠিওৱা চাউলকেইটাকে অকণমান জাৰি লৈছোঁ আৰু এতিয়া নহ'লে সেই বেয়া লাগে ছোৱালীজনীয়ে আমাৰ চেকচেকী আকৌ তাই আকৌ সেই চৌ চুচিয়ে খাবলগীয়া হ'ল আৰু আমাৰ আকৌ সেই ডাঙৰভনী বাইদেউ গিৰিয়েকটো আকৌ মানে ডাঙৰভনী কথা কৈছোঁ তেওঁ আকৌ বৰ চিপচ আকৌ একদম বেলেগ চিপচ ঘৰলৈ বোলে আমাৰ ঘৰলৈ দি পঠিয়ালে চকুকেইটা একেবাৰে ডাঙৰ হৈ যায় আৰু তেওঁৰ চিন্তাটো মৰিয়ে যায় দাদা চাউল খোপাকা যাই থাকিব নালাগে ডাঙৰ ভনী এজনীয়ে দি পঠিয়াইছিলে বুলিহে সেই খোপাকে অকল যাই থাকিব নালাগে দা ৰঙা পানী চাহ পানী এবাতি আনগে মোলে নহ'লে পেটটো একেবাৰে ভাল লাগি থকা নাপায় চাহ পানী টুপি খালেহে ভাল লাগে মিঠা কথা ক'বলৈ নাহিবি হাৰামজাদীজনী কথা মোৰচোন একেবাৰে নপৰিলে পেটত নপৰিলেগে তাৰ মিঠা কথা ক'বলৈ আহিছ এনেই আকৌ মানুহৰ আগত দিছোঁ বুলি কৈ পিনি মোক ক'লে নিদিয় আমাৰ আকৌ শাহুমাজনী এতিয়া আকৌ মিনিটে মিনিটে চাহ খাবলৈ মন গৈ আছে মানে আকৌ কালি আলহী আমাৰ মিঠাই গোটেই পাইছে নহয় একদম তেওঁ খাওঁ লাগি আছে আৰু মিনিটে মিনিটে লাগে এতিয়া চাহ এতিয়া আকৌ দিলেও নিদিয়াহে খিতনি কিহৰ হা যা চাহ পানী এবাতি মোলে আনগে যা সোনকালে আনগে গলাটো মোৰ তিতাই নাই যা এইবোৰ থ আৰু শাহু বাৰী দুইজনী এটা মিলি কিনো মেল পাতিছো মোকো ভাগ অকণমান দে কিনো কম আৰু সৌভনী বাইদেউ আমাৰ শাহুমাৰ কথা জানিছো নাই এইমাত্ৰ মই সেই চাহ পানী এবাতি দি থৈ আহিছিলোহে তাৰপিছত চাউল বোলে যাওঁ তাৰপিছত আহি পিনি কৈছে বোলে চাহ পানী এবাতি অস্মিতা দিয়া নাই চাহ পানী লাগে বোলে হয় নেকি হে বটি তইনো কেলে ইমান হেৰি আমনি কৰি থকা বোৱাৰী এজনী তোক আজি খুৱাম তোক আজি মই ভাত হাৰামজাদী তই মোক কেতিয়া দিছিলি হা নিজে একদম কটিয়ালি ডিঙি গুৰিলৈকে কটিয়াই পিনি চাউল সোপা দাৰিবলৈ আহিছ মোক তই কেতিয়া দিছিলি হা মিঠা কথা ক'বলৈ আহিছ তোক হাৰামজাদী তই মোৰ সেই ছোৱালীজনীৰ আগত মিঠা কথা ক'বলৈ আহিছ মই আপোনাক চাহ পানী এক বাতিকে আপোনাক নিজে দি থৈ আহিছো এতিয়া আকৌ আপুনি সৌভনী বাইদেউৰ আগত মিছা কথা ক'বলৈ আহিছে তহঁতিনো কেলে কাজিয়াখন লাগিবলৈ আহিছ এই আলহী আছে ঘৰত নাজানো নেকি থাকক যোন থাকক মই আলহী চালহী এইবোৰ আমি মই এইবোৰ ভয় নকৰোঁ দিমকে তাৰ চাহ পানী বাতি নিজে বাকী নিজে কটিয়ালে ডিঙি গুৰিলৈকে তিয়াই আহিছে ডিঙিটো তিয়াই আহিছে এতিয়া আকৌ কচহি বোলে মোক চাহ পানী দিছে অকণমান কথা চাম বুলি যাবি অকণমান ডাঙৰ হৈ অকণমান সন্মান কৰিবি কৰিবলৈ জানিবি অকণমান নহয়
মোকে বহুত কষ্ট দিয়ে মই তোৰ লগতে এবাৰ যামগে বুলি ভাবিছোঁ আৰু কিমাননো আৰু ল'ৰা বোৱাৰী এশাকটান শুনি থাকিম আৰু হ'ব দেচোন বডি হ'ব মনে মনে থাক এতিয়া গোটেইখন ঘৰত বেলেগ আলহী আছে নাজানা নেকি যাবি বাৰু মোৰ লগতে যাবি এবাৰ বল ভিতৰলৈ বল ইয়াত সেই ইৰণি বিৰণি কৰি থাকিব নালাগে যা ভিতৰলৈ বল মই বাকী দিম বল সেই বই তই চাউল যায় কাহটো বৰ ধৰে হ'ব বল সেই গেন্ধে আহি পালেহি মানে মই তাকে পঠিয়াই দিম বাৰু ফাৰ্মাচিলে পইচা দি পঠিয়াই দিম সেই তোলে কাঁহৰ দৰৱটা লৈ নিব হ'ব বল এতিয়া বল আমাৰ শাহুমাজনী অল্প ভাল কাম নকৰে কিন্তু দেই অল্প কাম নকৰে কিন্তু আগতে সেই পুতেকক লগাই লগাই বুলি মোৰ মাৰ খবৰ গেন্ধে আহি পাবহি একদম মাৰ খবৰ বদাম গাই গাই একেবাৰে এতিয়া নোৱাৰে নহয় সদায় আকৌ এই ফুলাচে সহ্য কৰি নাথাকে কিন্তু একদম মই